নমস্কাৰ। কবিতাৰ শিৰোনাম মোৰ গাঁও। কবিতাৰ লিখনি শ্ৰীযুত জয়ন্ত কুমাৰ নাথদেৱ। কবিতাৰ আবৃত্তি মনোজ কুমাৰ নাথ। মোৰ গাঁও। সুজলা সুফলা শস্য শ্যামলা মোৰ আপোন গাঁও গছপৰা। কপিলীৰ দক্ষিণ দিশে স্থিত নানান গছ গছনিৰে আৱৰা। নদন বদন পথাৰ ভৰা সোণোৱালী সোণগুটি পকা ধান। পৰিশ্ৰমৰ সাধনাৰে উদ্ভাসিত কৃষকৰ সপোনৰ ভঁৰাল। মোৰ গাঁৱৰ মূল কীৰ্তি বৈশিষ্ট্য জগধাত্ৰী মা বসুন্ধৰী। স্বয়ংক্ৰিয় শিলামূৰ্তিৰ মহত্বপূৰ্ণ অৰ্চন বন্দন পূজাৰে ভৈমী একাদশী। পূব দিশে বুৱতী নৈ বৰপানী নীৰৱতাৰে বৈ যায় কপিলীলৈ। পশ্চিমৰ আপোন গাঁওখনিৰ প্ৰতি মৰমৰ সম্বন্ধই এনাজৰী কঢ়িয়াই সমাজলৈ। সেউজীয়া ৰূপে মোহনীয়া দক্ষিণাস্থিত পাহাৰ বসুন্ধৰা। নানান পক্ষী জন্তু স্বৰ্ণময় শিলৰ সমাহাৰ। মূল্যৱান বিৰিষৰ কুসুমৰে ৰূপসজ্জা। বিদ্যমান গছপৰা গাঁৱৰ মধ্যস্থিত জান। সুদীৰ্ঘ জুৰি ধৰা গাঁৱৰ ৰাজপথ। ৰোৱনী দাৱনী তাঁতৰ খালৰ শিপিনী। শিক্ষা সংস্কৃতিটো প্ৰতিজন পথপ্ৰদৰ্শক। শুৱনি মোৰ গাঁওখনি প্ৰাণৰো প্ৰাণৰ। আপোন মোৰ ভাষা বন্ধু স্বজন। প্ৰণাম মোৰ জননী মাতৃভূমি ধন্যৰে পুনৰ লভিমে জনম। শুৱনি মোৰ গাঁওখনি প্ৰাণৰো প্ৰাণৰ। প্ৰণাম মোৰ ভাষা বন্ধু স্বজন। প্ৰণাম মোৰ জননী মাতৃভূমি ধন্যৰে পুনৰ লভিমে জনম। ধন্যৰে পুনৰ লভিমে জনম। ধন্যবাদ।